নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। মই কৃষ্ণ আৰু আপোনালোকে চাই আছে কৃষ্ণ ডিমেট চেনেল। তো মই এতিয়া যাবলৈ ওলাইছোঁ গুৱাহাটীত যাই মটৰ পাৰ্চ ল'বলৈ যাম। মাছৰ চাই থাকিব ক'ত মানে ডেমত পায়, ডেমত কম দামতে হয়, সম্পূৰ্ণ বস্তু পায় ডেমত। তো চাই থাকিব কিন্তু। তো বন্ধুসকল, এতিয়া আমি আছোঁ মাছখোৱাৰ পৰা এইবাৰ কয় নম্বৰ গেটত যাম দা? 4 নম্বৰ গেটত যাম। তো চাই থাকিব আছে গোটেই বাছ, ইয়াতে বাছবিলাক ৰখে, যোনটো এই মাছখোৱাৰ বাছ হয়, মাছখোৱালৈ আহে, সকলো বাছ ইয়াতে ৰখে। তো বন্ধুসকল, এতিয়া মই আছোঁ GST ভৱনৰ কাষত। GST ভৱন, GST ভৱন হয়, তাৰ সন্মুখত আছে। এতিয়া পিনে যাম,
ৰেল ৰাস্তা আছে ট্ৰেইন ৰাস্তা পাৰ হ'ম এগুলো কি সব কাগজ বন্ধুসকল এতিয়া আছোঁ মই ডেম কোম্পানীত ডেম হয় এতিয়া চব ডেমৰ মাল পায় তো কোন জেগাত পায় তো কম বাৰু তথাপি ওলাই কিনে থৈ দি আৰু লিখি দিম তো বন্ধুসকল এতিয়া মই আছোঁ গুৱাহাটী জেলগেটৰ কাষত জেলগেটৰ বন্ধ হৈছোঁ এইবিলাক সম্পূৰ্ণ গাড়ী লাগি আছে এতিয়া জেলৰ বাউণ্ডাৰ এইটো জেল বহুত বন্ধ এইটো চাব এইবাৰ লাগিল আৰু ক'বা এইখন গাড়ী যাবৰ পেলাই একদম তো গৈছিলোঁ ফেঞ্চি বজাৰ গৈছিলোঁ ফেঞ্চি বজাৰৰ পৰা আহিলোঁ আৰু কেইটামান বস্তু ল'লোঁ মানে গাড়ীৰ বস্তু যেনিবা কাম কৰা বস্তু এইবিলাক ল'লোঁ এতিয়া গৈ আছোঁ বাছৰ কাষত বাছ আছে মাছখোৱাৰ পৰা পাম ডাইৰেক্ট বাছ টুটনৈলৈকে তো বন্ধুসকল কেনেকুৱা লাগিল চাই ক'ব যদি কোনোবাই নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু